গুড মৰ্ণিং সকলোকে মোৰ এটা নতুন এটা ভিডিঅ'লৈ। তো আজি আমি পিংকলৰ নতুন এখন শ্বৰ্ট ফিল্মৰ কাৰণে মানে জেগা চাবলৈ যাব লৈছোঁ আৰু তো ব'লক আপোনালোকক দেখাওঁগৈ, তো ভিডিঅ'টো চাই থাকক। তো কাইলৈ শ্বুটিং হ'ব ন পিংকল? কাইলৈ ভাবিছোঁ কি হয় এতিয়া। এইখন নদী কি ধুনীয়া প্লেচ। তো এইফালে ইটা ভাটা দেখিছে, এইটো এখন LP স্কুলখন ইয়াত পাইছোঁ, কাৰণ LP স্কুলৰ কাহিনী হ'ব অলপমান মানে। তো ইয়াত জেগাডোখৰ দিয়ে নে নিদিয়ে সেইটো সুধিব আহিছোঁ বৰ্তমান। এজোপা গছ কি ধুনীয়াকৈ কথা পাতিব গৈছে পিংকলদি। স্কুল দেখিছে, আজিকালি স্কুলবোৰ মানে বেলেগ কৰি দিলে, ছবি তবি এনেকৈ আঁকিছে, কিন্তু আগৰ লিখিয়াই আছে। আগতে আমি LP স্কুলতে পঢ়া প্ৰথম তাৰপাছত জাতীয় বিদ্যালয় যোৱা, আৰু বেছিভাগ জাতীয় বিদ্যালয় এইবোৰ প্ৰাইভেট স্কুল বেছি বছৰটো হোৱা নাই, খুব বেছি 10-15 বছৰ হৈছে। বেছিভাগ আগতে চৰকাৰী স্কুলতে পঢ়া হয়। তো দেখি মনত পৰিছে। সেইফালে খানাটোৱে মেইন, আৰু সেই চুকৰফালে খানা একদম আগৰ স্কুলৰ লিখীয়া লাগিছে ফিল্ডটো, এনেকুৱা মানে এনেকুৱা লগা নাই যে নতুন বহুত আগত হোৱা লিখীয়া, একেই আছে চব বস্তু একেই চলি আছে। ইউনিফৰ্ম হা ওই যে এটা শুটিং কৰিব আমাক শুটিঙত ল'ব হা তহঁতে পুৰা থাকি যাবি। মানে ছাৰক অকল এবাৰ জনোৱা হ'ল, তাৰপিছত ছাৰে মানে গোটেইখিনি কৰি দিছে। কিমান আগ্ৰহ আমাৰ অসমীয়া মানে ভিডিঅ' চিডিঅ'ৰ কাৰণে ছাৰহঁতে। ল'ৰা ছোৱালী কাইলৈতো বন্ধ আছে স্কুল, যিহেতু গুৰু নানকৰ জন্মদিন, তো সেইকাৰণে মানে ছাৰে নিজে ঠিক কৰি দিছে ল'ৰা ছোৱালী আমি ঠিক কৰি দিম বুলি কৈছে। কাৰণ হা আৰু যি লাগে আহোঁতে কিবা লাগিলেও মোক কবি। ছাৰে পূৰা সহযোগ কৰিছে। কথা বতৰা হৈ গ'ল, তো কাইলৈ কাৰণে শ্বুটিং আমাৰ মানে ছাৰে চব ঠিক কৰি দিলে। এতিয়া কিহৰ ওপৰত শ্বুটিং হ'ব অলপমান কৈ দিম, মানে কোনটো টপিকৰ ওপৰত। এনেই গম পাইছে স্কুল দেখি পিনে স্কুল মেমৰিজৰ ওপৰত কিবা এটা হ'ব। তো গোটেইখিনিতো আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো কাইলৈ আমাৰ শ্বুটিং আছে, তো এতিয়াও বহুত মেনেজ কৰিব বাকী আছে, মানে পোৱালি সৰু ল'ৰা ছোৱালী লাগিব। তো ছাৰে কৰি দিম বুলি কৈছে, আৰু এক্টিং কৰিব পৰা অলপমান লাগিব যিহেতু, তো সেইকাৰণে স্কুল এতিয়া ইয়াৰ কামটো হৈ গ'ল। ছাৰে 2 ঘণ্টাৰ কাৰণে পাৰ্মিশ্যন সুধি ল'লোঁ, 2 ঘণ্টামান লাগিব। ল'ৰা ছোৱালীও ছাৰে ঠিক কৰি দিলে, অকল এতিয়া এক্টিং কৰিব পৰা ল'ৰা ছোৱালী হ'লে হ'ল। এতিয়া গৈ থাকোঁ, তো গাড়ীখন ঘূৰাইছে। তো এয়াই, আৰু বাকী কাইলৈ গোটেই কেনেকৈ শ্বুটিং হয় কি হয় দেখাই থাকিম আপোনালোকক। ভিডিঅ' কাইলৈ নিশ্চয় চাব লাগিব, আজিতো চাবই বাৰু, কাইলৈ চাব লাগিব। তো এতিয়া আমাৰ জেগা চোৱা হৈ গ'ল, এতিয়া আৰু বেলেগ একো নাই। তো এতিয়া আমি ল'ৰা ছোৱালী ঠিক কৰিলে বাকীখিনি একো চব ইজি হৈ যাব আৰু। তো ব'লক, এতিয়া পালোহি ইয়াৰ, আৰু এতিয়া বহুত কাম আছে, কাৰণ সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে অলপমান ভাল এক্টিং কৰা, আৰু অলপমান এক্টিং জানিব পৰা ল'ৰা ছোৱালী এতিয়া বিচাৰিবলৈ আছে। মানে ল'ৰা এটা লাগে, আৰু ছোৱালীজনী এনেই ঠিক কৰি থোৱা আছে, কিন্তু পাৰে বা নোৱাৰে এতিয়া সেইখিনি চাব লাগিব। কাৰণ কাইলৈ যিহেতু শ্বুটিং কৰিব বুলি এতিয়া কৈ দিয়াই হ'ল, কৈ থোৱা আছে। তো বাকীখিনি আৰু কি কি দৰকাৰ হয় শ্বুটিং এটা আগত, সেইখিনি দেখাই যাম আপোনালোকক। আমাৰ ছাৰে গাড়ীখন থৈছে, ওলাই আহিছোঁ, মিঠাই ল'লোঁ। এতিয়া আমি পইচা এটা মানে ভৰাবলৈ আছে বেংকত, তো পইচাটো ভৰাই লওঁগৈ। তাৰপিছত বাকীখিনি কেনেকৈ কি কৰি আছোঁ চব দেখাই আছোঁ আপোনালোকক, কেনেকৈ ধূলি খাই আছোঁ ৰাস্তাত। শ্বুটিংটো মানে আপোনাৰ পৰহিলৈ কৰাৰ কথা আছিলে, কিন্তু কাইলৈ কেলৈ কৰিবলৈ আছে, কাৰণ কাইলৈ গুৰু নানকৰ জন্মদিন, সেইকাৰণে স্কুলবোৰ বন্ধ থাকিব। কাৰণ স্কুল খোলা থাকিলেতো আমি কৰিব নোৱাৰিম। তো সেইকাৰণে বহুত সোনকালে কামখিনি কৰিব লাগিব। এদিনত মানে আপোনাৰ শ্বুটিঙৰ বহুতখিনি কিছুমান কাম থাকে, তো কৰিবলৈ আচলতে শ্বুটিংটো দেখিবলৈ 6 মিনিট ভিডিঅ'টো দেখিবলৈ গৈছোঁ, কিন্তু তাৰ মাজত বহুতখিনি কাম থাকে। মানে সেইখিনি এদিন যদি আগবাঢ়ি যায় তেতিয়াও বহুত দিগদাৰ হয়। সেইকাৰণে এতিয়া বহুতখিনি কাম আছে, গৈ পিনে এতিয়া মানুহ গোটাব মেলিব, আৰু ইটো সিটো চব দেখাই যাম। তো ভিডিঅ'টো চাই থাকক। পিছে কি ধুনীয়া বেলিটো, কি ধুনীয়া লাগিছে। এয়া নতুন ড্ৰোন, এতিয়া মই ধৰিম নেকি? ভয় লাগে, দামী বস্তু ন। নতুন ড্ৰোন পিংকলৰ উৰাওঁ, গুৱাহাটীখন ওপৰৰ পৰা দেখাওঁ এবাৰ। এখন মিনি 3 Pro, এখন নতুন ন, নিউ মডেলটো। উৰিব এতিয়া, উৰাখিনিয়ে দেখাম আৰু। হেল্ল' কৰি দিয়া। হেল্ল',
ড্ৰোনৰ শ্বটটো ওপৰৰ পৰা ভালকৈ দেখাম। এইখন গৈছে এখন 13 কিলোমিটাৰ ডিষ্টেঞ্চ আছে। এতিয়া আপোনালোকে ড্ৰোন হা কি ধুনীয়া কোৱালিটি বে, মজা লাগিছে বঢ়িয়া। তো এতিয়া আমাৰ ড্ৰোন শ্বন উৰুৱা হৈ গ'ল। এতিয়া বাকী আমাৰ যি দৰকাৰ হৈছিলে ভিডিঅ'টোৰ কাৰণে ল'ৰা ছোৱালী চব গোট খাই গ'ল। বেলেগ এতিয়া একো টেনশ্যন নাই। কাইলৈ কাৰণে অকল যি আছে কৰিব লাগিব সেইখিনি কৰিম আৰু। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। কাইলৈ ভিডিঅ'টো চবেই চাব। কাইলৈ ভিডিঅ'টো বহুত বেছি ভাল হ'বলৈ গৈ আছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। কাইলৈ ভিডিঅ'টোৰ কাৰণে চবেই ৱেইট কৰি থাকিব। তো বাই বাই। হাঁহি দেখিছে নাই গাইজ, কি ধুনীয়া হাঁহি।